বাইক কিনিবই লাগিব, নহ'লে মইতো নাপাম। লগৰ ছোৱালীবোৰে ইমান ধুনীয়াকৈ বয়ফ্ৰেণ্ডৰ লগত বাইকত ঘূৰি ফুৰে, মোৰ কি মন নাযায় নেকি? চোৱা ময়ূৰী, মইতো নিজা বুলিবলৈ মোৰ একোৱেই নাই। পটককৈ মই এখন তোমাক বাইক কেনেকৈ কিনি দিওঁ? মই ইমান সহজে নোৱাৰিম নহয়, তুমি অলপতো বুজি চোৱা। না বিক্ৰম না, এইবোৰ মই একো বুজি নাপাওঁ। মুঠৰ ওপৰত অহা মাহত মই বাইকত ঘূৰি ফুৰিব লাগিব। অ বিক্ৰম ভাই, ইয়াতে দুশ্মনে অকলে অকলে কি কৰি আছা? ৰাহুল দেখোনে ভাই, কি কবি, কি দুখ জীৱনৰ, বাপৰে বাপ। জানা, কেতিয়াম নোহোৱা কাৰণেও মোক এৰি গ'ল। কোনে? ময়ূৰী, তুমি নাজানা। অ ভাই, এতিয়া মন মাৰি নাথাকিবি, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, কিবা এটা হ'ব। অ ভাই, বিশ্বাস ৰাখ ভগৱানৰ ওপৰত। এতিয়া আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰিবলগীয়া একো নাই। যি কৰিব এই অধমে কৰিব। বল ভাই, বল। হয় নেকি? বল বল ভাই। কাম দিব পাৰিব নে? ক'ত নে? এই গছৰ তাত লৈ যাওঁ। যা তই। যা। যা। নমস্কাৰ বছ। নমস্কাৰ বছ। ভাই, ইয়াত অলপ কাম লাগিল। শুনিছোঁ আপোনাৰ মাটি বাৰীৰ বিজনেছ আছে, গতিকে প্লিজ প্লিজ মোক কাম এটা দিব আৰু আপুনি প্লিজ। হ'ব, মই চাই লওঁ। ল, এটা চাইন তোমাৰ, তই এইটো চাইড চামেল বিয়া দিবা।
যদি বিশ্বাসঘাতক কৰা ন চাই ল'বি এইটো ঠাইত চামিলবি ঐ চাইড চাবি এনেদৰে সফলতাৰ আকাশ চুই বিক্ৰমে এদিন নিজা বুলিবলৈ এখন কাৰ ল'লে, আনকি বিক্ৰমে KTM এখনো ল'লে। এয়া চোৱা বিক্ৰমৰ সুবিশাল অট্টালিকা। বিক্ৰম, পাৰা যদি মোক ক্ষমা কৰি দিয়া। চোৱা ময়ূৰী, মই কেতিয়াও নোৱাৰোঁ তোমাক এতিয়া ক্ষমা কৰি দিব। ময়ূৰী, তুমি মোৰ বেয়া দিনত মোৰ লগত নাথাকিলা, এতিয়া নোৱাৰোঁ। দাস গাড়ি চলো ছোৱালীৰ বাবে জীৱন গঢ়াৰ এই মূল্যৱান সময়খিনি ধ্বংস কৰি নেপেলাব। জীৱনটোৱে যেতিয়া সফলতাৰ আকাশ চুব, প্ৰেমে নতুনকৈ গজালি মেলিব।